নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আৰু এটা নতুন চাকৰি খবৰ লৈ আহিছোঁ, যিটো ওলাইছে আছাম ৰাইফলৰ ফালৰ পৰা। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ভিডিঅ'টো অলপ স্কিপ নকৰি ভালদৰে চাব। এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনি ডিটেইলছ আপোনালোকক জনাই দিম। আৰু এইখিনিতে আৰু এটা কথা কওঁ, যিসকল মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাবৰ বাবে। ইয়াতে দিয়া হৈছে ভেকেঞ্চি ডিটেইলছ। অৰ্গেনাইজেশ্যনৰ নাম হৈছে আছাম ৰাইফল। নেম অফ দ্য পোষ্ট হৈছে টেকনিকেল এণ্ড ট্ৰেডমেন। টোটেল ভেকেঞ্চি ওলাইছে 616টা। দেন ইয়াৰ যিটো অনলাইন আবেদন ষ্টাৰ্ট হৈছে যোৱা 17 ফেব্ৰুৱাৰীৰ পৰা, আৰু ইয়াৰ যিটো লাষ্ট অনলাইন আবেদন ডেট 19 মাৰ্চ 2023। তাৰপিছতে দিয়া আছে আপোনালোকক ষ্টেট ৱাইজ পষ্টবোৰ। এয়া ষ্টেট ৱাইজ পষ্টবিলাক ডিভাইড কৰা হৈছে। তো মই আমাৰ অসমৰটো হাইলাইট কৰি থৈছোঁ, যিটোত টোটেল পষ্ট ওলাইছে 18টা। ইয়াতে আপোনালোকৰ ইণ্ডিয়াৰ প্ৰত্যেকখন ষ্টেটৰে নাম দিয়া আছে, আৰু লগতে ভেকেঞ্চিছবিলাকো দিয়া আছে, কোনখন ষ্টেটত কিমান ভেকেঞ্চি ওলাইছে সেইখিনি আপোনালোকে নিজে চাই ল'ব। ইয়াতে পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে। প্ৰথমটো পোষ্ট হৈছে ক্লাৰ্ক, যিটোত মেল এণ্ড ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 12 পাছ, আৰু লগতে আপোনালোকৰ এটা স্কিল টেষ্ট লোৱা হ'ব, যিটোত আপোনালোকে ইংলিছ টাইপিং পাৰ মিনিট 35 ৱৰ্ড হ'ব লাগিব, আৰু হিন্দী টাইপিং পাৰ মিনিট 30 ৱৰ্ড হ'ব লাগিব। দেন ছেকেণ্ড পোষ্ট ব্ৰিজ এণ্ড ৰোড, ইয়াতো মেন এণ্ড ফিমেল বোথ এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱালিফিকেশ্যন বিচৰা হৈছে মেট্ৰিক পাছ, লগতে আপোনালোকৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফৰ ব্ৰিজ এণ্ড ৰোড হ'ব লাগিব। দেন থাৰ্ড পোষ্ট ফাৰ্মাচিষ্ট, ইয়াৰ কাৰণে আপোনালোকে 12 পাছ, লগতে ডিগ্ৰী নহ'লে বা ডিপ্ল'মা ইন ফাৰ্মাচী হ'ব লাগিব। দেন ফ'ৰ্থ পোষ্ট ৱাছাৰমেন, ফিমেল ক্লিনিং, বাৰ্বাৰ, কুক, মেল ক্লিনজিং, এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে অনলি 10 পাছ। ফিফ্থ পোষ্ট এক্স-ৰে এছিষ্টেণ্ট, এই পোষ্টটোৰ কাৰণে আপোনালোকৰ 12 পাছ, লগতে ডিপ্ল'মা ইন ৰেডিঅ'লজি বিচৰা হৈছে। দেন ছিক্স পোষ্ট, য'ত আপোনালোকৰ প্লাম্বাৰ, ছাৰ্ভেয়াৰ, ইলেক্ট্ৰিচিয়ান, লাইনমেন এণ্ড ইলেক্ট্ৰিচিয়ান, মেকানিক ভেহিকল, এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ 10 পাছ, লগতে ITI ট্ৰেইনিং চাৰ্টিফিকেট বিচাৰিছে ইন পাৰ্টিকুলাৰ ট্ৰেড। দেন 7 নম্বৰ পোষ্ট ইলেক্ট্ৰিকেল ফিটাৰ, ছিগনেল, লেব এছিষ্টেণ্ট এণ্ড নাৰ্ছিং। এইকেইটা পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ মিনিমাম 10 পাছ হ'ব লাগিব, লগতে আপোনালোকৰ 10 ক্লাছত ছায়েন্স, মেথছ এণ্ড ইংলিছ ছাবজেক্টটো থাকিব লাগিব। দেন ইয়াতে আপোনালোকৰ আৰু বহুতকেইটা পোষ্ট আছে, যেনেকৈ হৈ গ'ল টিচাৰ, ৰেডিঅ' মেকানিক, পাৰ্চনেল এছিষ্টেণ্ট, ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট, এইবিলাক আপোনালোকে নিজে পঢ়ি ল'ব। দেন আগবাঢ়িছোঁ এজ লিমিট ছেকশ্যনলৈ। ইয়াতে যিসকলে ক্লাৰ্ক, অপাৰেটৰ, ৰেডিঅ' এণ্ড লাইন, পাৰ্চনেল এছিষ্টেণ্ট, ফিমেল চাফায়াৰ, ড্ৰাছমেন, এই পষ্টখিনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকৰ বয়স 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। দেন যিসকলে কুক, বাৰ্বাৰ, ৰেডিঅ' মেকানিক, লেবৰেটৰী এছিষ্টেণ্ট, নাৰ্ছিং, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, ইয়াতে থকা গোটেই পষ্টখিনিৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকৰ বয়স 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। ৰিলিজিয়াছ টিচাৰৰ কাৰণে 18 পৰা 30 বছৰ হ'ব লাগিব। ফাৰ্মাচিষ্টৰ কাৰণে 20 পৰা 25ৰ ভিতৰত হ'ব লাগিব। এণ্ড ছাৰ্ভেয়াৰৰ কাৰণে 20 পৰা 28ৰ ভিতৰত হ'ব লাগিব। দেন ইয়াতে তলতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ কথা দিয়া হৈছে। যিসকলে SC STৰ পৰা বিলং কৰে তেওঁলোকে 5 years, যিসকল OBC তেওঁলোকে 3 years, দেন যিসকল এক্স ছাৰ্ভিচমেন আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকে 3 years পাব। দেন OBC 6 years, ST SC 8 years। দেন ছাৰ্ভিং আছাম ৰাইফল পাৰ্চনেল, জেনেৰেল এণ্ড OBC সকলে ফৰ ক্লাৰ্ক পষ্টৰ কাৰণে আপ টু 40 yearsলৈকে এপ্লাই কৰিব পাৰিব। এণ্ড ৰিলিজিয়াছ টিচাৰৰ কাৰণে আপ টু 35 yearsলৈ এপ্লাই কৰিব পাৰিব। দেন এগেইন SC ST সকলে ক্লাৰ্কৰ কাৰণে 45 yearsলৈকে, এণ্ড ৰিলিজিয়াছ টিচাৰৰ কাৰণে 35 yearsলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে দিয়া হৈছে এপ্লিকেশ্যন ফিজৰ কথা। প্ৰথমত গ্ৰুপ বি পোষ্ট, মানে যিকেইটা টেকনিকেল পোষ্ট আছে সেইকেইটা হৈছে গ্ৰুপ বি পোষ্ট, এণ্ড যিখিনি ট্ৰেডমেনৰ পোষ্ট হৈছে সেইখিনি হ'ল গ্ৰুপ চি। গ্ৰুপ বিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 200 rupees পে' কৰিব লাগিব। এণ্ড টেকনিকেলৰ বাদে বাকী যিমানখিনি পোষ্ট আছে সেই গোটেইখিনিৰ কাৰণে আপোনালোকে 100 rupees এটা পে' কৰিব লাগিব। যিসকল SC ST ওমেন কেণ্ডিডেট, এক্স ছাৰ্ভিচমেন, তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। দেন আহিল চিলেকশ্যন প্ৰচেছ। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট অফ অল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট জোখা হ'ব, য'ত আপোনালোকৰ হাইট ৱেইটবিলাক জুখিব। দেন আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব। এই দুটা টেষ্ট ক্লিয়াৰ হোৱাৰ পিছতে আপোনালোকৰ ৰিটেন এক্সাম ল'ব। দেন আপোনালোকে যিটো পষ্টৰ কাৰণে এপ্লাই কৰিব সেই পষ্টটোৰ ওপৰত আপোনালোকৰ স্কিল টেষ্ট লোৱা হ'ব।
দেন ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এণ্ড লাষ্টত মেডিকেল টেষ্ট লোৱা হ'ব। দেন আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কোৱালিফাই কৰিবৰ কাৰণে আপোনালোকে হাইট বিচৰা হৈছে ফৰ মেল 165 চেণ্টিমিটাৰ এণ্ড ফৰ ফিমেল 155 চেণ্টিমিটাৰ এণ্ড যিসকল ST কেণ্ডিডেট তেওঁলোকৰ 162.5 চেণ্টিমিটাৰ বিচৰা হৈছে ফৰ মেল এণ্ড ফৰ ফিমেল 150 চেণ্টিমিটাৰ। ইয়াতে কিছুমান পোষ্ট ৱাইজ অলপ 1-2 চেণ্টিমিটাৰ ডিফাৰেঞ্চ আছে, সেইখিনি আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখনতে চাই ল'ব। দেন আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত ফৰ মেল কেণ্ডিডেট আপোনালোকক 5 কিলোমিটাৰ ৰান কৰিব দিব উইদিন 24 মিনিটছত আপোনালোকে কৰিব লাগিব এণ্ড ফৰ ফিমেল কেণ্ডিডেট 1.6 কিলোমিটাৰ ৰান কৰিব দিব উইদিন 8 মিনিট 30 ছেকেণ্ড এণ্ড যিসকল লাডাখ ৰিজন মানে লাডাখত থাকে তেওঁলোকৰ কাৰণে অলপ কমাই দিছে কাৰণ সিহঁতৰ সেইখিনি পাহাৰীয়া জেগা হয় সেইটো কাৰণে। চ' বন্ধু বান্ধৱীসকল ইমানখিনি আছিল আজি এডভাৰটাইজমেণ্টখনত। আপোনালোকে যদি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব বিচাৰে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে লিংক পাব এণ্ড লগতে আপোনালোকে এপ্লাই লিংকো পাই যাব। ধন্যবাদ।